আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ বিশেষকৈ মই কিছু অঞ্চল ভ্ৰমণ কৰিলোঁ। মুখ্যতঃ ফৰকা নলবাৰী আৰু ৰাক্ষসিনী অঞ্চলটো মই ভ্ৰমণ কৰিলোঁ। এই অঞ্চলটো সংৰক্ষিত বনাঞ্চল। এই সংৰক্ষিত বনাঞ্চলত বিভিন্ন ধৰণৰ বেদখলৰ কথা আছিলে, গতিকে আমি সেই ঠাইসমূহ দুয়োগৰাকী বিধায়কক লগত লৈ আমি চালোঁ আৰু কিছুমান ঠাইত সঁচাকৈ চাবলগীয়া হৈ আছিল। মই নিজে যেতিয়া চালোঁ, বন বিভাগৰ বিষয়াসকলো আছিল আৰু খুব কম দিনৰ ভিতৰত আমি এই কথাখিনিৰ কাৰণে এটা সিদ্ধান্ত ল'ব লাগিব। এটা কথা স্পষ্ট যে বনভূমি ধ্বংস কৰাটো ককোৱে এলাও কৰা নহ'ব আৰু তাৰ লগে লগে আমাৰ যিখিনি খিলঞ্জীয়া মানুহ ইয়াত আছে, যুগে যুগে আছে আৰু তেওঁলোকে বনভূমি হ'লেও তেওঁলোকে যিটো ৰাইট পায় সেই ৰাইটটো তেওঁলোকে পাব। কিন্তু বাকী যিসকল লোক বনভূমিৰ ৰাইট পোৱাৰ কোনো অধিকাৰ নাই, তেনেকুৱা মানুহে যাতে বনভূমি নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি বিশেষভাৱে পদক্ষেপ ল'ম। আৰু দ্বিতীয় কথা, আপোনালোকে দেখিছে যে গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতটো বহুত বেছি হৈ গৈছে আৰু ইয়াৰ এটাই সফল সমাধান, এইটো হ'ল জংঘল বঢ়াব লাগিব। ইয়াত আৰু বেলেগ টেম্পৰেৰী আমি যিয়ে নলগাওঁ কিয়, চলাৰ ফেঞ্চিং ইটো সিটো কৰি থাকিম, কিন্তু তাৰ পাৰ্মানেণ্ট চলিউশ্যন নহয়। সেইকাৰণে আমি হাতী মানুহৰ সংঘাত ৰক্ষা কৰাৰ স্বাৰ্থতো বনভূমি বঢ়াবই লাগিব আৰু বনভূমি বঢ়াব লাগিলে সংৰক্ষিত বনাঞ্চলসমূহ বনভূমি বঢ়াবৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। আজি আমি গোটেইখিনি বস্তু চালোঁ আৰু ইয়াক জিলা আয়ুক্ত আৰু DFO ডাঙৰীয়াক বিশেষভাৱে দায়িত্ব দিয়া আছে। এই গোটেই কথাখিনি আৰু পুংখানুপুংখভাৱে চাব। দুয়োগৰাকী বিধায়কৰ লগত কথা পাতি ক'ত কি আছে এই গোটেইখিনি কথা আমাক জনাব আৰু সেইমতে আমি কামখিনি